Hello viewers, welcome back to my YouTube channel. Video to আজি 25 তাৰিখে ৰাতি 12টা বজাত কৰা হৈছে আৰু ভিডিও কৰিম বুলি কোনো এম নাছিলে তাৰ পিছতে কেক যেতিয়া আনিলে আৰু মোৰ বাৰ্থডে 26 তাৰিখে মোৰ বাৰ্থডে আৰু 25 তাৰিখে 12টা বজাত কেক কাটিংৰ কাৰণে এইবিলাক ষ্টাৰ্ট কৰা হৈছে ভাবিলো ভিডিও এটা কৰি থটো দিব পাৰিম বুলি মেমৰিজ হিচাপে কাৰণ বিয়াৰ পাছৰ এটো ফাৰ্স্ট বাৰ্থডে আৰু ব্যাকগ্ৰাউণ্ডত থকা ৰুমৰ সকলোবোৰ বস্তু ইগনোৰ কৰি চাব হা Happy birthday. Wait, মই নজনাকে চকচোন কোন আহি আছে হেতি মনে ভিডিও একদম কৰি থৈছে মোৰ মানে কি আৰু ভিডিও দিবলৈ আৰু সহজ হৈ গ'লগৈ আৰু এয়া হৈছে ভাইটি আৰু ভাইটি ভাগৰ ফ্ৰেন্ড বেচেৰা কিটা একদম কেক লৈ আনিছিলে চকচোন কি অৱস্থা হৈ গ'লগৈ বৌএজনী আৰু এনেদৰে ৰাতি 12টা বাজি 1টা বাজিলে 1টা পৰা 2টা 2টা পৰা 3টা ৰাতিটো অৱশ্যে হোৱাই নহল আৰু এতিয়া যেহেতু ভাইটিয়ে দেৰিকে আহিছে আৰু হেতৰ কাৰণেও কিবা কিবি অলপ বনালো আমি ফুটি চুটি কৰিলো আড্ডা মাৰিলো The next day আৰু বাৰ্থডে বুলি ৰাতিপুৱা যেহেতু ঘৰত নাই ইয়াতে গুখাই ঘৰত চাকি বন্তি এগজ জ্বলাই পিনে দিনটো আৰম্ভ কৰিলো দিনটো বুলি কলোহে হয় বাৰ্থডে বুলি বতৰো বেয়া একো মানে প্লেনিং নাই ৰাতি ভাবিলো গুটেইখিনিয়ে কবাত ডিনাৰ কৰিম বুলি আৰু বাৰ্থডে বুলি তেনেকুৱা একো বিশেষ নাই গুটেইখিনি আহিলো এটা ডিনাৰ কৰিবলৈ বিশেষ একো দিয়া নাই টাৰ্কা দিলো বাটাৰ চিকেন দিলো আৰু বাটাৰ নান আমি গুটেইখিনিয়ে খাই একদম বিন্দাস আহি গলো আহি পিনে এনেকৈ আৰু দিনটো পাৰ কৰিলো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো আপোনালোকে কেনেকুৱা পালে জনাব আৰু বহুত কমেন্ট দিব শ্বেয়াৰ কৰিব নালাগে সাবস্ক্ৰাইবও কৰিব নালাগে বাৰু আপোনালোকে বহুত কমেন্ট দিব আৰু এটা নতুন ভিডিওতে আপোনালোকক পুনৰ পোৱা প্ৰতিশ্ৰুতিৰে আজিলে টাটা বাই বাই চাই থাকক ৰিপামণি শইকীয়া